বন্ধু বান্ধৱীসকল আহকচোন ভিলেজ ব্লগ আছামৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক শুভেচ্ছা জনাইছোঁ। আজি আপোনালোকক দেখাবলৈ লৈছোঁ আমাৰ চাহ বাগানত আমাৰ খুৰা এজনে জেওৰা দিছে। আহকচোন আমাৰ বাগানৰ কামখিনি কেনেদৰে হয় আপোনালোকে চাব। দেখিছে বাগানৰ কলম হৈ গৈছে। ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকক দেখাইছোঁ কেনেদৰে বাগানত মেচিনৰ সহায়ত কলম দিয়ে। যিহেতু গাঁৱৰ জেগাত কেনেদৰে কামবিলাক হয় আপোনালোকে চাওক। দেখিছে ইয়াৰ বাগানত জেওৰা দি আছে নিজৰ বাগানত নিজেই। গাঁৱৰ জীৱন নিশ্চয় দেখিছে। ইয়াত জেওৰা দিছে যিহেতু বৰষুণ আহিছে, অলপ দিনৰ পিছতেই চাহ গছত গজালি আহি যাব। গতিকে গৰু ছাগলী সোমাই ইয়াত অনিষ্ট কৰাৰ আগতেই জেওৰা জপনাবিলাক দিছে। গতিকে বাগান এখন পৰিচালনা কৰা যথেষ্টখিনি কাম কৰিবলগীয়া হয়, যিহেতু খেতিৰ ওপৰত নিৰ্ভৰশীল। আহক বন্ধু বান্ধৱীসকল, আমাৰ এই গাঁৱতে এখন ক্ৰিকেট খেল পাতিবলৈ লৈছে মাৰ্চৰ 1 তাৰিখৰ পৰা। গাঁৱৰ ল'ৰা যুৱক যুৱতীসকলে মিলি এয়া দেখিছে ক্ৰিকেট খেলৰ কাৰণে পিচ বনাই আছে। এই পথাৰ এখন চাফ চিকুণ কৰি ধুনীয়াকৈ এখন পিচ বনোৱা হৈছে। বিভিন্ন ঠাইৰ দল আহিব, ইতিমধ্যে যোগাযোগ হৈছে। আপোনালোককো নিমন্ত্ৰণ জনাইছোঁ, আহিব আপোনালোক জগদুৱা গায়ন গাঁৱলৈ। 1 মাৰ্চৰ পৰা এখন খেল হ'ব, প্ৰাইজ মনি 15,000। গতিকে আপোনালোক সকলোৱে খেলখন চাবলৈ আহিব। দেখিছে কিমান কষ্ট কৰিছে যুৱক যুৱতীসকলে, সকলোৱে মিলি এখন প্ৰাইজ মনি ক্ৰিকেট খেল পাতিছে। এয়াই আমাৰ গাঁৱৰ জীৱন। আমি এনেদৰেই খেলা ধূলাৰ মাজেৰে কৰ্মময় জীৱনত আমি আগবাঢ়ি গৈ আছোঁ। বন্ধু বান্ধৱীসকল, এয়া দেখিছে ইফালে যুৱক যুৱতীসকলে কাম কৰি আছে। খেলখন 1 মাৰ্চৰ পৰা হ'ব। দেখিছে আপোনালোকে কিমান কষ্ট কৰিছে। এই যুৱক যুৱতীসকলক অনুপ্ৰাণিত কৰিবৰ কাৰণে আপোনালোকে খেলখন চাবলৈ আহিব। আজিলৈ আহোঁ, ধন্যবাদ।